নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে ফেভাৰিট ক্ৰীম ফেয়াৰ এণ্ড লাভলী ক্ৰীমৰ ৰিভিউৰ ওপৰত মোৰ ব্যক্তিগত অভিজ্ঞতা যে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ফেয়াৰ এণ্ড লাভলী ক্ৰীম এনেকুৱা এটা ক্ৰীম আমি প্ৰত্যেকেই কম বেছি পৰিমাণে ইউজ কৰোঁ, কিন্তু তাৰ বেনিফিট ছাইড ইফেক্টৰ বিষয়ে আমি বহুতেই নাজানো। প্ৰত্যেকটো মাৰ্কেটত উজ্জ্বল আৰু সুন্দৰ হোৱাৰ নামৰ ক্ৰীমবোৰৰ ভিতৰত অন্যতম ক্ৰীম ফেয়াৰ এণ্ড লাভলী ক্ৰীম। বন্ধু বান্ধৱীসকল, মই কেতিয়াও মিছা কথা নকওঁ। মই মোৰ জীৱনত প্ৰথম যদি বেবী ক্ৰীমৰ বাহিৰে প্ৰথমে ব্যৱহাৰ কৰিছোঁ ফেয়াৰ এণ্ড লাভলী ক্ৰীম। তেতিয়া মোৰ ফেচত এপ্লাই কৰি বহুত ভাল পাইছিলোঁ। ইমানেই ভাল পাইছিলোঁ যে ক্ৰীম লুকুৱাই পৰ্যন্ত ৰাখিছিলোঁ। ইয়াৰ মেইন কাৰণ আছিল যিহেতু মোৰ পাতল ধাৰ কমপ্লেক্সন। মই যেতিয়া ফেয়াৰ এণ্ড লাভলী ক্ৰীম ফেচত এপ্লাই কৰিছিলোঁ, মোৰ ফেচত এটা ইনষ্টেণ্ট গ্লো আহি গৈছিল, যাৰ ফলত ফেচ উজ্জ্বল হোৱা বগা হোৱা বুলি ভাবিছিলোঁ। বাট এতিয়া যিহেতু মই ৰিচাৰ্চ কৰোঁ, গৱেষণা কৰোঁ, গম পালোঁ যে ফেয়াৰ এণ্ড লাভলী ক্ৰীম আমাৰ স্কিনৰ পক্ষে কোনো প্ৰকাৰে ভাল নহয়। চ' নাই ষ্টপ ইউজিং ফেয়াৰ এণ্ড লাভলী ক্ৰীম। আপুনি কি ফেয়াৰ এণ্ড লাভলী ক্ৰীম ইউজ কৰে নেকি? কোনে ফেয়াৰ এণ্ড লাভলী ক্ৰীম ইউজ কৰে অৱশ্যে কমেণ্ট কৰি জনাব। মই নিজে ব্যৱহাৰ কৰিছিলোঁ লাষ্ট 2 বছৰৰ পৰা আৰু ইউজ নকৰোঁ। বেক টু ৰিভিউ। ফেয়াৰ এণ্ড লাভলী ক্ৰীমৰ ভিতৰত আছে মাল্টিভিটামিন চিৰাম, যিটো ফেয়াৰনেছ প্ৰব্লেম গুৰিৰ পৰা ফাইট কৰে আৰু আমাৰ স্কিনৰ প্ৰব্লেম ফ্ৰী ৰাখে। ফেয়াৰ এণ্ড লাভলী ক্ৰীম 5 বেনিফিটছ টাইপ পিম্পলছ কমায়, ডাৰ্ক স্পট, ব্লেক পিগমেণ্টেশ্যন, লাইটেন স্কিন, অৰ্থাৎ মুখৰ স্কিনৰ যিকোনো সমস্যা সমাধান কৰাৰ দাবী কৰিছে ফেয়াৰ এণ্ড লাভলী ক্ৰীম। আমি সকলোৱে কম বেছি পৰিমাণে ইউজ কৰোঁ। ফেয়াৰ এণ্ড লাভলী ক্ৰীম কেমিকেলেৰে ভৰপূৰ হৈছে। ইয়াত প্ৰচুৰ পৰিমাণে বিষ আছে, এলকহল আছে, পেৰাফিন আছে আৰু বহুত বেয়া কেমিকেল এড কৰা থাকে। মই যেতিয়াৰ পৰা গম পালোঁ যে ফেয়াৰ এণ্ড লাভলী ক্ৰীম এনেকুৱা বেয়া কেমিকেল এড কৰা থাকে, বিষাক্ত কেমিকেল এড কৰা থাকে, মই তেতিয়াৰ পৰা ইউজ কৰা বন্ধ কৰি দিছোঁ। মই মোৰ স্কিনৰ ক্ষেত্ৰত সচেতন হৈ লাষ্ট 2 বছৰৰ পৰা আৰু ইউজ নকৰোঁ। বন্ধু বান্ধৱীসকল, সাধাৰণতে পেৰাফিন বাজে কেমিকেল থাকিলে এই প্ৰডাক্ট ইউজ কৰা উচিত নহয়। ফেয়াৰ এণ্ড লাভলী ক্ৰীম এনেকুৱা এটা প্ৰডাক্ট যাৰ ভিতৰত প্ৰচুৰ পৰিমাণে কেমিকেল আছে। ফেয়াৰ এণ্ড লাভলী ক্ৰীম তৈয়াৰী হৈছে কেমিকেলেৰে, এলকহল, নানা ধৰণৰ এচিড, ইয়াৰ ব্লিচিং প্ৰপাৰ্টিজ প্ৰচুৰ পৰিমাণে আছে। আমি যেতিয়া আমাৰ ফেচত এপ্লাই কৰোঁ তেতিয়া ইনষ্টেণ্ট ব্ৰাইটনেছ আহে। বন্ধু বান্ধৱীসকল, আমি বহুতেই ব্লিচ কৰোঁ, ইনষ্টেণ্ট গ্লো পাবৰ বাবে ব্লিচ কৰোঁ। কোনে ব্লিচ কৰে অৱশ্যে কমেণ্ট কৰি জনাব। মাহত কৰোঁ এদিন, 2 মাহত কৰোঁ এদিন, ডেইলি ইউজ নকৰোঁ। ফেয়াৰ এণ্ড লাভলী ক্ৰীম আছে ব্লিচ। ফেয়াৰ এণ্ড লাভলী ক্ৰীম যেতিয়া দিনত এবাৰ 2 বাৰ ব্যৱহাৰ কৰোঁ, অৰ্থাৎ প্ৰতিদিন আমাৰ স্কিন ব্লিচ কৰিছোঁ। ব্লিচ কৰিলে কি হয় জানেনে? ব্লিচ কৰিলে আমাৰ স্কিন পাতল হৈ যায়। তাৰপিছত ৰ'দত ওলাইছোঁ কোনো প্ৰডাকশ্যন নোলোৱাকৈ, তেতিয়া আমাৰ স্কিনত ডাৰ্ক চুপ, ব্লেক পিগমেণ্টেশ্যন, ডাৰ্ক স্পট, ব্লেক স্কিন অতি সোনকালে আহি যায়। ফেয়াৰ এণ্ড লাভলী ক্ৰীমে দাবী কৰিছে ব্লেক পিগমেণ্টেশ্যন, ডাৰ্ক স্পট কমায়, বাট ভুল ৰিজাল্ট হয়। হ'ব পাৰে আপোনাৰ স্কিন বেছি উজ্জ্বল হৈছে, ব্লিচিং গ্লোইং আহিছে, বাট স্কিনৰ ফিচাৰত বেছি ভাল নাথাকে। তাৰ বাবে ফেয়াৰ এণ্ড লাভলী ক্ৰীম ইউজ কৰা বন্ধ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ফেয়াৰ এণ্ড লাভলী ক্ৰীম এপ্লাই কৰাৰ পিছত ইনষ্টেণ্ট গ্লো, উজ্জ্বল আহে, আমি ভাবোঁ ধুনীয়া হৈছোঁ। বাট এই ক্ৰীম এপ্লাই কৰি ৰ'দত যোৱাৰ পিছত স্কিন ক'লা ভাৱ আহে, ফেচ টানিবলৈ আৰম্ভ কৰে, স্কিন ড্ৰাই হৈ যায়। ফেচ স্কিনৰ পক্ষে শৰীৰৰ স্কিন যথেষ্ট উজ্জ্বল, লক্ষ্য কৰি চাব পাৰে। বন্ধু বান্ধৱীসকল, এই ক্ৰীম ইউজ কৰি মোৰ ফেচত কোনো উন্নতি হোৱা নাই, বৰং ক্ষতিহে কৰিছে, যি ক্ষতি মই আজিলৈ অনুভৱ কৰি আছোঁ। ফেয়াৰ এণ্ড লাভলী ক্ৰীমৰ ওপৰত বহুত ভিডিঅ' শ্বেয়াৰ কৰা আছে, চাৰ্চ কৰি চাব পাৰে। বন্ধু বান্ধৱীসকল, মই ভালটো ছাজেষ্ট কৰাৰ চেষ্টা কৰোঁ। ফেয়াৰ এণ্ড লাভলী ক্ৰীম স্কিনৰ পক্ষে কেতিয়াও ভাল নহয়। ফেয়াৰ এণ্ড লাভলী ক্ৰীম ইউজ কৰি ফেয়াৰনেছ স্কিন পোৱাটো পচিবল নহয়। যেতিয়া ইউজ কৰিব তেতিয়া উজ্জ্বল হ'ব, বাট ফেচত কোনো উন্নতি নহয়, অৰ্থাৎ ক্ষতি কৰিছে। ফিচাৰত যাতে আমাৰ স্কিন ব্লেক পিগমেণ্টেশ্যন, ক'লা দাগ, সৰু স্পট আহিবৰ বাবে সাজু কৰি তুলিছে। ফেয়াৰ এণ্ড লাভলী ক্ৰীমৰ পৰিৱৰ্তে বজাৰত প্ৰচুৰ ভাল ব্ৰেণ্ডৰ ক্ৰীম আছে। ইয়াৰ উপৰিও ইউটিউব চেনেলত বহুত ক্ৰীমৰ ৰিভিউ শ্বেয়াৰ কৰা আছে, তাৰ পৰা যিকোনো এটা চিলেক্ট কৰক। বন্ধু বান্ধৱীসকল, আপোনালোকে নিজে স্কিনৰ প্ৰতি সচেতন হৈ আপোনালোকৰ ঘৰৰ আশে পাশে যদি কোনোবাই ফেয়াৰ এণ্ড লাভলী ক্ৰীম ইউজ কৰি থাকে, ইহঁতক মানা কৰক, লগতে বুজাওক।
ফিউচাৰত তেওঁলোকৰ স্কিনত বহুত সমস্যা দেখা দিব পাৰে। এনেকৈ যদি ৰেগুলাৰ ইউজ কৰি থাকিলে স্কিনৰ ব্লেক পিগমেণ্টেশ্যন, ডাৰ্ক স্পট, ৰিংকলছ, বয়সৰ চাপ অতি সোনকালে পৰিবলৈ ধৰিব, আনকি কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। ফেয়াৰ এণ্ড লাভলী ক্ৰীমত বহুত বিষাক্ত কেমিকেল এড কৰা থাকে, যিবোৰ আমাৰ স্কিনৰ ক্ষেত্ৰত বহুত ক্ষতিকাৰক। 2 মিনিটৰ উজ্জ্বল হোৱাৰ বাবে ফিউচাৰত বেমাৰৰ সৃষ্টি কৰাৰ কোনো কাৰণেই হ'ব নোৱাৰে। ইয়ে আছিল ফেয়াৰ এণ্ড লাভলী ক্ৰীমৰ ৰিভিউৰ ওপৰত মোৰ ব্যক্তিগত অভিজ্ঞতা। চ' এগেইন আপোনালোকৰ বুজাত যদি অসুবিধা হৈছে অৱশ্য কমেণ্ট কৰিব, আৰু যদি ফেয়াৰ এণ্ড লাভলী ক্ৰীমৰ ওপৰত যদি প্ৰশ্ন থাকে কমেণ্ট কৰি জনাব, ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে স্কিনৰ প্ৰতি সচেতন হৈ থাকে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো শ্বেয়াৰ কৰা উচিত কাৰণে মই শ্বেয়াৰ কৰিছোঁ, যাতে সকলোৱে স্কিনৰ প্ৰতি সচেতন থাকে, যাতে সকলোৱে এটা ভাল স্কিনৰ গৰাকী হ'ব পাৰে। মই তাৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। প্ৰচুৰ শ্বেয়াৰ কৰিব, কাৰণ এই বিষয়ে সকলোৱে জনাৰ প্ৰয়োজন। ভিডিঅ'টো যদি আপোনাৰ হেল্পফুল হৈ থাকে লাইক কৰিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব বেলটোৰ বা চুই দিব, আৰু আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিব। আকৌ লগ হ'ব নতুন এটি ভিডিঅ'ৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।